পুত্ৰ কৰোনাত আক্ৰান্ত সম্প্ৰতি কোৱাৰেণ্টিনত আছে অসুস্থ পুত্ৰক সুস্থ কৰিবলৈ পিতৃয়ে আনিছে ধপাত টোপোলাত আছে মানচাধা চূণ মোবাইল বিস্কুট গেঞ্জি সাদা খালে ভাল হয় হেনো কৰোনা পিতৃয়ে শুনিছে অন্য ব্যক্তিৰ পৰা সেয়ে এইজন পিতৃয়ে এইদৰে ধপাতৰ টোপোলালৈ আহিছে পুত্ৰক দিবলৈ এবার বেশ একটা সেলফি মারো দে ইয়া দে এ তেরি দে দে খুশি দিও যো অলপ বহু নেকি জয় খিল দিতে আছে দেখো অলপ আড্ডাই মারো না আড্ডাই মারো, দে। ও হায়াত হ্যাঁ আমি তো এখন সময়ত বেকাৰ আছো হয়ও এবার বেশ তো ঠিকই হয়েছে আমি এখন খানত বেকার আছো না আমি তাতকে এটা কাম কৰো কি কাম হে ভাই কচোন আমাকো দে শুনতে আমি অসমৰ বাহিৰত মানে কেৰেলাত যাওঁ তাতে আমি মাছৰ কোম্পানীত কাম কৰিম মাছৰ কোম্পানীত দে উপায়টো নাই আর নে কি কো ভাইত দে হ'ব দে এ হয়ে ভাই কেনে যাবি ক এতিয়া যাতো হ'ব ৰ পিছে এটা কথা নহয় কি কথা হে কচোন চাইনাত যে সেই চাইনা নাম শুনছে নাই শুনছো দে কচু বাকীখিনি তাতে এটা ভাইৰাছ ওলাইছে যাৰ নাম কৰোনা সেই ভাইৰাছটো যে আমাৰ গাত আহে তেতিয়া আমাৰ কি হ'ব ওয়েল মেট তই বোলে মানচা দাহালি সকলো বেমাৰ ভাল হৈ যায় যেনে জ্বৰ কাহ তই দেখোন আমাক সৰুতে পঢ়ি থাকান্তে কৈছিলি হে চব বেমাৰ ভাল হয়তো হে চাও মেল এগলাখানেতো কৰোণাৰ লক্ষণ মোৰ এতিয়া কৰোনা ভাইৰাছ হ'লেও চিন্তা নাই মানচা দাহালি ভাল হৈ যাব দে এইগিলা বাদ দে এইগিলা কৰি আমাৰ ভাৰতত নাহে দে এতিয়া কেনে যাবি তাৰ তাতে কমত দেৰি হৈছে যাবি ৰ যাওঁকে থাকা চাদা খোলা মাৰো ৰ খাই যাবি মই নাখাওঁ দেই চাদা মোক লাগে নবনবি শুন যি নাহে চাদা সি হ'ল মস্তু গাধা সেইকাৰণে আমি খাওঁ চাদা হ'বলৈ নিবিচাৰোঁ গাধা তই নাখা চাদা সেইকাৰণে তই মস্তু গাধা এগিলাখান বাদ দি তহঁতে কালি খুব পুৱা 10টা বজাত ৰঙিয়া ষ্টেচনত গ'লে আহিবি আমি ডাইৰেক্ট কেৰেলাৰ গাড়ীত যাম দে হ'ব দে আমি এতিয়া যাওঁ জয় ইয়ালি যাওঁকে থাকে যো যো আজিৰ খবৰ মূৰত শিল কিয়ে হেডলাইন দিছে শিৰত সেন্দুৰ দেখা নাৰী ভয় নাখাবা কিয়নো লাইচেন্স থকা বন্দুকো চুৰি হৈ যায় হেডলাইন দিছে আনৰ তিৰি লাইন নামাৰি দিয়াগৈ দিয়া চালৰ ফটো তুলি তেহে পতিব ধুনীয়া নাৰী বাপুলি কি নিউজ দিয়া বস্তু আজিকালি পেপাৰত কি হে বাপা কেনেকা এটা ভৰি বসছে বিটি মই বাহিৰত যামে বাহিৰত যাবি যাতে যা হালকা পানী মাৰি থৈ আহিবি যা ভালকা আহিবি যা নহয় পিতি মই এই বাহিৰৰ কথা কোৱা নাই মই সেই বাহিৰৰ কথা কৈছো কেৰেলাত যাম মই কেৰেলাত যাবি পেণ্ট পিন্ধে তাপিলা পাতা লেকচা মাৰা ফাটা আৰু উঠোৰ বিজাল যাওঁ নাই কেৰেলাত যায় মানে পিতিয়ে মোৰ লগৰ মাছৰুম ইৰফান আৰু পাৰভেজৰ লগত যাম মই আপোনাক নাযাওঁ নহয় দে হ'ব দে বাপা যাবি দে পিতি আশীৰ্বাদ দি বাপা মোৰ আশীৰ্বাদ সদায় তোৰ ওপৰত তই মোক গ'লে ফোন কৰি জনাবি আৰু তই তাতে বেছি চিগাৰেট বিড়ি নাখাবি এনেও তোক মই সৰুৰ পৰা বেমাৰ হ'লে ঔষধ খুৱাই নাপালোঁ তোক মই মানচাদা খুৱাই বেমাৰ ভাল কৰিছিলোঁ ইৰফান কেনে আহিলে তাত তলেদি যাওঁ আছি মানে এই হাগা আছি ওয়েল মেট তই বোলে ৰুম ভাড়া আছিলি ক'তে পাইছোঁ পাছি দে যো যো ভালা বঢ়িয়া আৰু পাহাৰো তোৰ দুয়ে মোবাইলে টিপি থাক মই নিউজে চাওঁ ৰ आज रात 12 बजे से
पूरे देश में, ध्यान से सुनिए, पूरे देश में आज रात 12 बजे से संपूर्ण देश में संपूर्ण लॉकडाउन होने जा रहा है। ও ভাইয়া নরেন্দ্র মোদী তো লকডাউন দিলে এটা কি করবি এই রাজ বাইদেউ আপোনাৰ মোবাইলটো দেখছো মই নাই নাই ফোন মোবাইল কৰোঁ দিয়া এনো নাই নহয় দেখছো দিয়ক মই পিটিকিলে ফোন কৰোঁ নাই দিব নোৱাৰি এই দিব না কিয় লাগে দেখছো তোমাক দিয়ক, মোবাইল দিয়ক। মোবাইল কি কৰিবা দেখছো দিয়ক মোবাইল কি কৰিবা দেখছো দিয়ক। মই এনে ক'ব নোৱাৰিম মই ফোন কৰিম। বিনা ৰিজাল্ট মই দিব নোৱাৰিম মই ফোন কৰিম ঘৰত নাই নাই মই ছাৰক সুধি আহো ফোন কৰিম কাক ফোন কৰিম দেখছো দিয়ক মোবাইলটো দেখছো দিয়ক কি কৰা জলদি কৰা মোবাইল লাগিব মোক এতিয়া বাপু নাচটো মোবাইলটো দিবই নোখোজে ৰাতা পিটিক গেলে ফোন কৰোঁ ৰা কি আছিল 9864 হেল্ল' ওইটো তো আমার পিতি হয় না ও পিতি মই কেৰেলাৰ পৰা আহি পালো পৰহি মোক তাতে কোৱাৰেণ্টাইন কৰিলে আৰু মোৰ কৰোণা পজিটিভ হৈছে পিতি তই এটা কাম কৰিবিছো পিতি নহ'লি তই মোৰ মোবাইলটো আৰু মানচা ধান আনবিছো আৰু বিস্কুটৰ পেকেট এটা আনবি আৰু কেইদিনমান চিগাৰেট আনবিছো পিতি ও নাস কি তোর ঘর কি ভারে সারে নাই নাকি তোর যে আমাকে বেমার হব বলে তো বেকার রাখছে আমার তো আগো বেমারও নাই মোরও জি কি আপনি আমার ঠগো আমি তাপলান খুঁজে দিয়ে ভাইটি তুই না আমার খুঁজে আমাকে রাখছে নাকি নহয় বাইদেউ আপোনাক বৰ ঠগ লাগছিল এতে কি তোর ডাসে দিয়ে হাবা আছে নাকি এই সিস্টার এটা কথা মনত ৰাখিবা কুকুৰ যিমানে বিলাতী নহওক লাগে ঠেং দাঙি মুতিবই আৰু ল'ৰা যিমানে বয়স নহওক কিয় ই চেনিটো খাবই আয়ো নাস কি করা আয়া হে নবনিতা ও ভাইটা কপ এই পেশেন্ট গিটা যে আছে মোৰ ইমান অশান্তি দিছে তেতিয়া মোবাইলটো লাগে বুলি লৈ গৈছে টানি মোৰো একেই দেখা হৈছে কালে মই বেজি দিব গৈছিলোঁ সিহঁতে কি কৈছে মোৰ নাচ বাইদেউ ইমান ধুনীয়া লাগিছে অলপ কিবা পূজাতি দিয়াচোন মই বোলো সিহঁতে ইমান বিলাস ভাই ভনী নাই নেকি সিহঁতৰ বাইদেউ শুনছি সিহঁতক বোলে মই টপিলাক পূজাই দিব লাগে কি যে নীলা সিহঁতে এনেকুৱা পেচেণ্ট ক'তো পোৱা নাছিলোঁ আপুনি কিন্তু ভাগ্য পাইছে ভাগৱত পাইছে সিহঁতে এনেকুৱা পেচেণ্ট বেছি উলাট পালাট কৰিলে মই প্ৰব্লেম চিকিউৰিটি মাতি দিম অ ভাইটি তেজ ল'ব লাগে উঠা চি 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 ইমান বেয়াকৈ পাতিছে চি বাপাই কোৱা মেডিকেল এখন হৈ নে বাপু ইমান ডাঙৰ মেডিকেল বাপাক জনামতো ভাবা নাছিলোঁ মই আজি গেলি কি কৰোঁ নে কি বেমাৰ হৈছে তাৰ বাপৰে বাপ তাৰ বোলে চৰ্দি লাগছি মানচা ধান বেৰিছিল মোক ৰাতি ফোন কৰি কৈছিল কি বোলে মানচা দাহালি ভাল পায় যাৱেই এখন হৈ নে সেই বাপাটো বা কৰ তাকে সুধো আমাৰ বাপাক বা কোনটো ৰুমত থৈছি ই জানিবও পাৰে বাপা আমার বাপা কোনটো রুমত আছে নো মকলা বলে মই মেডিকেলত আছো কোনটো বা রুমত আছে আপনি জানে নেকি আপনি ক'ৰ পৰা আহিছে মই গাঁৱৰ পৰা আছো বাপা মোৰ ঘৰ ধুলাগুৰিত তাৰমানে মোক বাপাই তাৰ কৰোণা ভাইৰাছ পজিটিভ হৈছে নে কেৰেলাৰ পৰা আছি সি মোক কৈছে দেউতা মোক গেলি আপুনি অলপ মানচা দা বিড়ি চিগাৰেট আৰু দুখনমান বিস্কুট আৰু গেঞ্জি এটা লৈ হ'ব সেইকাৰণে মই দিম বুলি আহিলোঁ এতিয়া মইতো চিনি নাপাওঁ তেওঁ বা ক'ত থাকে কেনে আপোনাক সুধিলোঁ আৰু আপুনি জানিবও পাৰে হয় হওক আমাৰ মাজত এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে যে এওঁ এজন বয়সস্থ ব্যক্তি আমাৰ মাজত আহি পৰিছে আৰু তেওঁ মোৰ কাষত আহি সুধিছে যে তেওঁৰ ল'ৰা ক'ত আছে আমি সেইটো পাছত ক'ম এওঁৰ ল'ৰা বিচাৰি দিম আৰু এওঁৰ ল'ৰাৰ বোলে কৰোণা হৈছে সেই কৰোণাৰ ভাল পাবৰ বাবে এওঁ আনিছে ধূতপান এই ধূতপানতে তেওঁৰ কৰোণা ভাল হ'ব আমি তেওঁৰ মাজত যাম আৰু তেওঁ বহুতো ধূতপান আনিছে বা বহুত বস্তু আনিছে বোলে আমি তেওঁৰ মাজত যাম হয় আপুনি আমাৰ কেমেৰাৰ আগত দেখুৱাওক যে আপুনি কেনেকুৱা ধৰণৰ ধূমপান আনিছে কি ধূমপান আনিছে আপুনি দেখাব মই বিশেষ এনে বেলেগ বস্তু অনা নাই মোৰ বাপাৰ এটা ৰাতি ফোন কৰি গৈছিল
তাৰ বোলে পিন্ধবেলা গেঞ্জি নাই মই এটা গেঞ্জি আনিছোঁ তাক গেলি হয় গেঞ্জি আনিছে আৰু তাৰ বোলে বিয়া ভোক লাগছি এতিয়া বোলে আকৌ খাব চাব নাপায় হয় নেকি সেইকাৰণে মই তাক গেলে বিস্কুট এক আনিছোঁ হয় আৰু সি প্লেট খাব উঠছি আৰু তাক বোলে মোবাইল লাগে কিবা বোলে নেট চাব লাগে সেইকাৰণে মোবাইলটো আনিছোঁ মই আৰু তাক গেলে চাদা আনিছোঁ মান চাদা সি সৰুতে পঢ়ি থাকাতো এই মান চাদা খাই বহুত বেমাৰ ভাল পাইছি হয় যেনে ধৰক চৰ্দি কাহ হাতৰ বিষ এনেকুৱা ধৰণৰ বেমাৰ ভাল পাইছে হয় সেইকাৰণে মই সি ফোন কৰি কৈছে সেইকাৰণে মই এইবিলাক আনিছোঁ হয় খুৰা আপুনি এইবিলাক কিমান কিমান দামত আনিছে আমি আমাক দৰ্শক জনাব বিচাৰিছোঁ আপুনি জনাবনে আমাক যিহেতু এই সময়ত চাদা বা গুটখা জাতীয় বস্তুবিলাকৰ বহুত দাম হৈছে সেয়েহে মই এইবিলাক এই চাদা আনিছোঁ 30 টকাৰ আৰু ফ্লেগ আনিছোঁ আপোনাৰ 50 টকাত আৰু বিস্কুট আনিছোঁ আপোনাৰ 20 টকাত আৰু গেঞ্জি এটা আনিছোঁ তেওঁক গেলি নতুন 60 টকাত এইখিনিয়ে খুৰা আপুনি যে এই চাদা আনিছে এই চাদাটোৰ কাম কি আপুনি আনাৰ কাৰণটো কি ইয়াৰ আৰু ইয়াৰ নামটো কিনো আমি জানিবলৈ বিচাৰিছোঁ বাপা এই চাদাটোৰ নাম হ'ল মান চাদা হয় মান চাদা এই চাদাটোৰ ইমান দাম আছে যে এই চাদাটো কৰোণা ভাল কৰি দিয়ে বুলি মই বিশ্বাস কৰোঁ হয় যিহেতু এই চাদাটোই গৰম কৰি আনে গোটেই শৰীৰটো আৰু আমাৰ বাপাৰ এই চাদাটো সৰুৰ পৰা খোৱাৰ বাবে তেওঁৰ কোনো ধৰণৰ বেমাৰ যেনে চৰ্দি গাৰ বিষ সেই ধৰণৰ বেমাৰ নাই যিহেতু মই শুনিবলৈ পাইছোঁ যে এই চাদাটো যিমান ভাল পায় সেইবোৰ লক্ষণে কৰোণাত আছে সেয়ে মই এই চাদাটো খোৱাৰ পিছত কৰোণা বেমাৰটো ভাল পোৱা বুলি মই ভাবোঁ সেইকাৰণে মই আনিছোঁ হয় হওক মই আপোনালোকক জনাবলৈ অতি সুখী হৈছোঁ যে সময়ত গোটেই বিশ্বজুৰি ডাক্তৰে কৰোণা ভেকচিনৰ বাবে যুঁজি আছে সেই সময়ত আমাৰ মাজত এজন বয়সস্থ ব্যক্তি উপস্থিত হৈছে যিয়ে তেওঁৰ পুতেকৰ বাবে কৰোণা ভেকচিন আনিছে যাৰ নাম হৈছে মান চাদা ইহঁতে এই পেচেণ্টকেইটা যে আছে ইমান অশান্তি দিছে বাপৰে বাপ মোৰ তেতিয়া মোবাইলটো লওঁ বুলি লৈ গৈছে টানি মোৰো একেই দেখা হৈছে ইফালে মই হাই গাইজ আমি বহুত দিনৰ মূৰত আকৌ এই আল্টিমেট স্মাইলত আমি ভিডিঅ' দিবলৈ প্ৰস্তুত হৈছোঁ আৰু যিহেতু এই মহামাৰীৰ কাৰণে আমি এই টপিকটো বাছি লৈছোঁ আৰু এই টপিকটো আমাৰ এই চেণ্টাৰটোত কৰিবলৈ এই দাদাসকলে আমাক সহযোগিতা দিছে আৰু তেওঁলোকে যি আমাক চেনেলটোৰ বিষয়ে অলপ কিবা কয় মই প্ৰথমতে অসমৰ সমূহ ৰাইজক এটা অনুৰোধ জনাইছোঁ যিহেতুকে আমাৰ এই মহামাৰী সন্তাকৰ সৃষ্টি কৰিছে আমি গোটেই মানুহখিনি সজাগতা আগবঢ়াব লাগে আৰু ঘৰৰ পৰা বাহিৰ হোৱাত দৰকাৰী কামতে আমি বাহিৰ হ'ব লাগে যিহেতুকে আমি সজাগতা নহ'লে আমাৰ বহুত বিপদ হৈ যাব পাৰে কাৰণ এই বেমাৰটোৰ কোনো এটা ঔষধ নাই বুলি আমি বৈজ্ঞানিকৰ পৰা ডক্টৰৰ পৰা আমি শুনিছোঁ সেইকাৰণে আমি ৰাইজক সজাগতা হ'ব লাগে আৰু এওঁলোকে যিটো ভিডিঅ' কৰিলে এই ভিডিঅ'টো মই আচলতে নথৈ হৈছোঁ আৰু এইখিনি জাগাখিনিও দিছোঁ এইকাৰণে ভিডিঅ'টো যিহেতু ৰাইজৰ মাজত বিতৰণ হৈ যায় আৰু ৰাইজে সজাগতা থাকে ইয়াকে কৈছোঁ আৰু অসমৰ ৰাইজক বাৰে বাৰ অনুৰোধ কৰিছোঁ যিহেতুকে আমাৰ মাস্ক পৰিধান কৰি পেলাই যদি বাজাৰ ঘাটে আমাৰ অহা যোৱা বা বাজাৰ সমাৰ কৰে সজাগতা আগবাঢ়াই থাকে জয় অসম বুলি কৈছোঁ জয় অসম আৰু আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব